নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈ আছোঁ HS ফাৰ্ষ্ট ইয়েৰৰ যিটো দ্বিতীয়ৰ 3 নম্বৰ অধ্যায়টো আমি পঢ়িবলৈ গৈছোঁ। অৰ্থাৎ 4 নম্বৰ অধ্যায় হ'ব মহাদেশ আৰু মহাসাগৰবোৰৰ ভিতৰত। আহাচোন আমি এই চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। ইয়াত চেপ্টাৰটো দিয়া হৈ আছে। ইয়াত মই চেপ্টাৰটো পঢ়ি বুজাই নিদিওঁ, কাৰণ তোমালোকে নিজে পঢ়ি ল'ব পাৰা। বিশেষকৈ যিবোৰ কুৱেশ্যন বেংকত আছে, কুৱেশ্যন পেপাৰত আছে আৰু অনুশীলনীত আছে, সেই কুৱেশ্যনসমূহে তোমালোকে চাব লাগে। গতিকে মই তোমালোকৰ সন্মুখত গোটেইখিনি কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আহাচোন অনুশীলনীৰ প্ৰথমতে MCQখিনি চাই লওঁ। চেপ্টাৰটো খুবেই দীঘল। ইয়াত চাওঁচোন ব'লা। তলৰ কেইজনৰ কোনে প্ৰথমে কৈছিল যে ইউৰোপ, আফ্ৰিকা আৰু আমেৰিকা লগ লাগি আছিল? এইটো আব্ৰাহাম আৰ্টেলিয়াছ। দ্বিতীয়টো হ'ব মেৰুৰ পৰা আঁতৰি অহা শক্তি জড়িত হৈ থাকে পৃথিৱীৰ আৱৰ্তনিক গতি। তলৰ কোনখন গৌণ বা ক্ষুদ্ৰ ফলক নহয়? এইটো হ'ব এণ্টাৰ্কটিকা। সাগৰীয় তল বহলীকৰণ তত্ত্বটো আলোচনা কৰোঁতে তলত উল্লেখ কৰা কোনটো কথা বিবেচনা কৰা হোৱা নাই? এইটো হ'ব বেলেগ বেলেগ মহাদেশত থকা জীৱাশ্মৰ বিতৰণ। 5 নম্বৰত হ'ব তলত দিয়াবোৰৰ কোনটো ভাৰতীয় ফলকৰ উত্তৰ ফালৰ হিমালয় পৰ্বতৰ লানিয়ে লানিয়ে আছে? এইটো হ'ব মহাদেশীয় ফলকৰ মিলন। আমি MCQখিনিও ইয়াত চাইছোঁ। লগতে আহাচোন তোমালোকৰ বাবে মই কুৱেশ্যন এনচাৰখিনি লৈ আহিছোঁ, চাই ল'বা। এইখিনি সাধাৰণ কথা। এইবোৰ বাকী যিবোৰ কম্পিটিটিভ এক্সাম আছে আছামত, এইবোৰ সুধিয়ে থাকে। আছামতে নহয়, বাকী ভাৰতত। চোৱাচোন মহাদেশ, আমাৰ ইয়াত মহাদেশ হৈছে 7খন, চাব পাৰিছা। মহাসাগৰ হৈছে 5খন। তাতে আহাচোন চাওঁ কুৱেশ্যন এনচাৰখিনি। মহাদেশীয় বিস্থাপন তত্ত্বটো কোনে আগবঢ়াইছিল? এইটো 1912 চনত জাৰ্মান বতৰ বিজ্ঞানী আলফ্ৰেড ৱেগনাৰে। মহাদেশীয় বিস্থাপন তত্ত্ব বুলিলে কি বুজা, বা মহাদেশীয় বিস্থাপন তত্ত্বৰ বিষয়ে লিখা। ইয়াত মই তোমালোকক সম্পূৰ্ণখিনি দি দিছোঁ। ভিডিঅ'টো ষ্টপ কৰি তোমালোকে লিখি ল'ব পাৰা। আহাচোন চাওঁ জাৰ্মান বতৰ বিজ্ঞানী ৱেগনাৰে 1912 চনত এই মতবাদটো আগবঢ়াইছিল। ৱেগনাৰৰ মতে আৰম্ভণিতে বৰ্তমান সকলোবোৰ মহাদেশ লগ লাগি এখন প্ৰকাণ্ড মহাদেশ আৰু তাক আৱৰি এখন বিশাল মহাসাগৰ আছিল। মহাদেশখনৰ নাম আছিল পেনগেয়া আৰু মহাসাগৰখনৰ নাম আছিল পান্থালাছা। অৰ্থাৎ পূৰ্বৰ সময়ত পৃথিৱীত এখনেই মহাদেশ আৰু এখনেই মহাসাগৰ আছিল, কিন্তু কালক্ৰমত বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত এই পেনগেয়া নামৰ মহাদেশখন ভাঙিবলৈ আৰম্ভ কৰে। এই মহাদেশখন প্ৰথমে মাজেৰে দুভাগ হৈ উত্তৰ খণ্ডটো লৰেছিয়া আৰু দক্ষিণৰ খণ্ডটো গণ্ডৱানা নামে দুটা ভাগত বিভক্ত হয়। ইয়াৰ পিছত লাহে লাহে দুয়োখন মহাদেশ সৰু সৰু ভাগত বিভক্ত হৈ বৰ্তমান অৱস্থা পাইছেহি। ৱেগনাৰৰ মতে মহাদেশীয় বিস্থাপন কাৰ্যটো কাৰ্বনিফেৰাছ যুগৰ পৰা আৰম্ভ হৈছিল। ইয়াত চাব পাৰা সমৰ্থনকাৰী যুক্তিবোৰ এইদৰে। এইটো ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু তোমালোকে যদি বিচাৰা ভিডিঅ' ষ্টপ কৰি লিখি ল'ব পাৰা, আৰু কিবা বুজি নাপালে মোক কমেণ্ট কৰি জনাই দিবা। ইয়াত চাওঁচোন, এয়া চোৱা এই মহাদেশখিনি কেনেকৈ হৈছিল। প্ৰথমতে পেনগেয়া, তাৰপাছত পান্থালাছা, এইখিনি আছিল আৱৰি আছিল। দুটা ভাগ হৈছে লৰেছিয়া আৰু গণ্ডৱানা। চাবলৈ পাৰিছা। ইয়াত কুৱেশ্যন বেংকৰ কুৱেশ্যনখিনি লৈ আহিছোঁ। কোনে প্ৰথমে 3খন মহাদেশ আমেৰিকা, ইউৰোপ আৰু আফ্ৰিকা লগ লগাই এখন মানচিত্ৰ অংকন কৰিছিল? এইটো হ'ব এণ্টনিঅ' পেলিগ্ৰি। ৱেগনাৰৰ মতে মহাদেশবোৰৰ নাম একেলগে কি আছিল? পেনগেয়া বা পেনজিয়া। এইটো 2017 চনত আহিছে। কোনে আটলাণ্টিক মহাসাগৰৰ 2 উপকূল সংলগ্ন কৰি কম্পিউটাৰৰ সহায়ত মানচিত্ৰ প্ৰস্তুত কৰিছিল? এইটো বুলেট। এইটো আহি থাকে। টিলিটি কি? টিলিটি হৈছে বৰফৰ নদীৰ অৱক্ষেপণৰ ফলত সৃষ্টি হোৱা এবিধ গেদীয় শিল। আহাচোন 5 নম্বৰ হৈছে পৰিচলন হোড তত্ত্বটো কোনে আগবঢ়াইছিল? 1930 চনত আৰ্থাৰ হোম। আব্ৰাহাম হোমে মহাদেশবোৰ আঁতৰি যোৱা সম্পৰ্কে কি কৈছিল? আৰ্থাৰ হোমৰ মতে পৃথিৱীৰ গোটেই মেল্টন অংশত পৰিচলন হোডে ক্ৰিয়া কৰি থাকে। তেওঁৰ মতে মহাদেশবোৰ আঁতৰি যোৱাৰ বাবে প্ৰয়োজনীয় শক্তি এই ধৰণৰ পৰিচলন হোডৰ পৰাই পোৱা গৈছে। মহাদেশীয় সীমান্ত অঞ্চল বুলিলে কি বুজা? মহাদেশীয় উপকূল বা মহাসাগৰীয় ধুনিৰ মাজৰ অংশকে মহাদেশীয় সীমান্ত অঞ্চল বুলি কোৱা হয়। মহাসাগৰীয় তল কি? মহাসাগৰীয় তলবোৰ হ'ল মহাদেশীয় সীমান্ত অঞ্চল আৰু মধ্যসাগৰীয় শৈলশিৰাৰ মাজত অৱস্থান কৰা বৃহৎ পৰিসৰৰ সমতলীয় অৱয়ব।
ফলকবোৰ কি? ফলকবোৰ হ'ল আচলতে লিথোস্ফিয়াৰ বা অস্মমণ্ডলৰ একোটা অনিয়মিত আকৃতিৰ প্ৰকাণ্ড টানশিলৰ গোট। ফলক বিৱৰ্তন কাক বোলে? ফলক বিৱৰ্তন বুলিলে মহাদেশীয় বিস্ফাপন, ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ, ভূপৃষ্ঠৰ কোনো অংশৰ উত্থাপন পতন আদি ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ প্ৰতিটো ঘটনাকে বুজা যায়। আহাচোন নিয়া অনুশীলনীৰ ২ নম্বৰৰ একটো চাওঁ। মহাদেশবোৰৰ গতিৰ কাৰণে ৱেগনাৰে উল্লেখ কৰা বলটো কি আছিল? মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ সম্বন্ধে জাৰ্মান বতৰ বিজ্ঞানী আলফ্ৰেড ৱেগনাৰে ১৯১২ চনত এটা সুন্দৰ মত আগবঢ়াইছিল আৰু তাৰ মতবাদটো নানা তথ্যৰ ওপৰত প্ৰতিষ্ঠিত আছিল। ৱেগনাৰৰ মতে আৰম্ভণিতে বৰ্তমান সকলো মহাদেশত তথা স্থলভাগ একেলগে আছিল। সময় অতিবাহিত হোৱাৰ লগে লগে স্থলভাগ ভাঙিবলৈ আৰম্ভ কৰে আৰু স্থলভাগৰ একোটা অংশই নিজ নিজ দিশত গতি কৰে। স্থলভাগত থকা মহাদেশবোৰৰ গতি কৰাৰ আঁৰত ২ ধৰণৰ বলে সহায় কৰিছিল বুলি ৱেগনাৰে মত দাঙি ধৰিছিল। সেই বল দুই ধৰণৰ আছিল। এটা হৈছে মেৰুৰ পৰা আঁতৰি অহা বল বা আৱৰ্তনিক বল আৰু এটা হৈছে জোৱাৰ বল। মেল্টন স্তৰত পৰিচলনবোৰ কেনেদৰে উৎপত্তি হয় আৰু চলি থাকে? আমি সকলোৱে জানো যে আমাৰ পৃথিৱীখনত এনে কিছুমান শক্তিশালী আৰু তাপ উৎপাদন কৰিব পৰা পদাৰ্থ জমা হৈ আছে যিবোৰ মেণ্টল স্তৰ বা পৃথিৱীৰ অন্তৰ্ভাগত মজুত আছে বুলি বৈজ্ঞানিকসকলে অনুমান কৰিছে। এই পদাৰ্থবোৰক ৰেডিঅ' এক্টিভ পদাৰ্থ বোলে। এই ৰেডিঅ' এক্টিভ পদাৰ্থবোৰে উত্তাপৰ সৃষ্টি কৰে আৰু মেণ্টল অংশত আৰু এই তাপৰ বাবে মেণ্টল স্তৰত পৰিচলন সোঁতৰ উৎপত্তি হয়। এই সোঁতৰ বাবে স্থলভাগৰ খণ্ডবিলাক বা মহাদেশ এঠাইৰ পৰা অন্য ঠাইলৈ আঁতৰি যোৱাৰ প্ৰয়োজনীয় শক্তি লাভ কৰে। এই তথ্যটো ১৯৩০ চনত আৰ্থাৰ হোম নামৰ বৈজ্ঞানিকজনে দাঙি ধৰিছিল। ইয়াত তোমালোকে দ্বিতীয় কুৱেশ্যনটো চাব পাৰা। মই পঢ়ি নিদিওঁ, দিলে তোমালোকৰ সময় ৱেষ্ট হ'ব। তোমালোকে ষ্টপ কৰি লিখি ল'ব পাৰা। যদি বুজি নোপোৱা তেন্তে মোক কৈ দিবা, মই বুজাই দিম। চাব পাৰা ৩ নম্বৰৰ কুৱেশ্যনটো ইয়াতে আছে। এইটো দীঘল, আহিব পাৰে এনেকুৱা ধৰণৰ কুৱেশ্যন। তিনি নম্বৰ ২ মহাদেশীয় বিস্ফাপন তত্ত্ব আৰু ফলক বিৱৰ্তন তত্ত্বৰ মাজত থকা মূল পাৰ্থক্যবোৰ বিচাৰি উলিওৱা। চাব পাৰিছা? ৩ মহাদেশীয় বিস্ফাপন তত্ত্বৰ পিছত হোৱা প্ৰধান আৱিষ্কাৰবোৰ কি কি আছিল? ইয়াত চাব পাৰা। ২ ফলকবোৰ সলনি সীমা আৰু আগমনৰ তাপ অপসাৰিত সীমাৰ মাজত পাৰ্থক্য কি কি? সলনি বা ৰূপান্তৰিত সীমা এইটো আৰু আগমন সীমা, অপসাৰিত সীমা তোমালোকে ছবিৰ সহায়ত বুজাই দিছোঁ মই। ইয়াত চোৱাচোন ফলকবোৰৰ সীমাবোৰৰ নাম লিখা। ফলকবোৰৰ সীমাবোৰ ৩ প্ৰকাৰ। সেইবোৰ হ'ল অপসাৰিত সীমা, আগমন সীমা, ৰূপান্তৰিত বা সলনি সীমা। আলফ্ৰেড ৱেগনাৰে পোৱা ধৰণে আটাইকেইখন মহাদেশৰে সামৰি ভূখণ্ডটোৰ নাম কি? এইটো ২০১৭ চনত আহিছে, পেনগিয়া। তলৰ কোনখন গভীৰ মহাসাগৰ? এইটো হ'ব ১৮ চনত আহিছে, এইটো প্ৰশান্ত মহাসাগৰ। ফলক বিৱৰ্তন তত্ত্ব অনুসৰি অস্মমণ্ডলটো কেইখন ফলকেৰে গঠিত? এইটো ১৯ চনত আহিছে, ৬খন ফলকেৰে গঠিত। পেনজিয়া বিভাজনৰ পিছত নতুনকৈ হোৱা ভূখণ্ড দুটাৰ নাম কি? লৰেছি আৰু গণ্ডৱানা লেণ্ড। মই তোমালোকক গোটেইখিনি কুৱেশ্যন এনচাৰ যোগান ধৰি দিছোঁ। যদি তোমালোকে কুৱেশ্যন এনচাৰখিনি বুজি নোপোৱা মোক জনাই দিবা, লগতে কমেণ্ট কৰি দিবা, মই ৰিপ্লাই দিম আৰু বুজি নাপালে মই আকৌ বুজাই দিম। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে ভিডিঅ'টো চাই লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।